আন্তৰিকা নকাক্ষীয়ে মোৰ চেনেল আন্তৰিকাৰ শিতানলৈ আপোনালোকক স্বাগতম জনাইছো। এইটো মোৰ চেনেলৰ প্ৰথম ভিডিঅ'। মোৰ দেউতাই ৰাতিপুৱাই ঘৰলৈ মাছ লৈ আহিছিলে, সেইকাৰণে মই ভাবিছো আপোনালোকক মোৰ চেনেলত প্ৰথমে মই এটা মাছৰ ৰেচিপি দেখুৱাওঁ। মই আৰু মায়ে দুইগৰাকীয়ে মিলি পেলাই এটা ৰেচিপি বনাম, যিটো ৰেচিপি অতি কম সময়ৰ ভিতৰতে ঘৰতে আপোনালোকে কম বস্তুৰ সহায়ত বনাব পাৰে। যিহেতু মোৰ এইটো প্ৰথম ভিডিঅ', সেইকাৰণে যদি কৰবাত কিবা ভুল হয় আপোনালোকে শুধৰাই দিব, দেখুৱাই দিব আৰু মোৰ চেনেলটোক আদৰি ল'ব বুলি মই আশা কৰিছো। বলকচোন আগলৈ কেনেদৰে আমি মাছৰ ৰেচিপিটো বনালো মই আপোনালোকক দেখুৱাই যাওঁ। প্ৰথমে বাদামখিনি তেলত ভালদৰে ফ্ৰাই কৰি লৈ এটা মিক্সিৰ সহায়ত গুড়ি কৰি লৈছো। তাৰপিছত এখন কেৰাহীত মিঠাতেল দি গৰম হ'বলৈ দি তাত কেইটামান মিঠিগুটি দি দিছো। আপোনালোকে অৱশ্যে মিঠিগুটি ব্যৱহাৰ কৰিবও পাৰে বা নকৰিবও পাৰে। গোন্ধটোৰ বাবেহে আমি ইয়াত মিঠিগুটি ব্যৱহাৰ কৰিছো। তাৰপিছত এটা ৰঙা শুকান জলকীয়া তেলত দি দিছো। কিছু সময়ৰ পিছত আমি কৰি ৰখা আদা নহৰু পিঁয়াজৰ পেষ্টখিনি তেলত দি অলপ সময়ৰ বাবে লৰাই দিছো। তাৰপিছত মায়ে বনাই ৰখা এটা মিশ্ৰণ, য'ত মিট মছলা, চিকেন মছলা, গৰম মছলা, হালধি গুড়ি, কাশ্মীৰী মিৰ্চ আৰু টমেটো চচৰ মিশ্ৰণখিনি আদা নহৰুৰ পেষ্টখিনি দি অলপ সময়ৰ বাবে লৰাই দিছো। তাৰপিছত আমি কৰি ৰখা বাদামৰ পেষ্টখিনি কেৰাহীত দি ভালদৰে লৰাই দিছো আৰু অলপমান পানী দি দিছো। বন্ধুসকল মনত ৰাখিব, আমি মিশ্ৰণখিনিত এনেদৰে মাজে মাজে অলপ পানী দি থাকিব লাগিব, নহ'লে মিশ্ৰণখিনি কেৰাহীত লাগি ধৰিব পাৰে। তাৰপিছত নিজৰ সোৱাদ অনুসৰি অলপ নিমখ আৰু অলপ চেনি দি দিছো। তাৰপিছত এনেদৰে মিশ্ৰণখিনি হেতাৰে লৰাই আছো। আমাৰ যেতিয়া মিশ্ৰণখিনি ভালদৰে ভাজ খাব, তাৰপিছত অলপ পানী দি দিম। এনেদৰে পানী দিয়াৰ পিছতো হেতাৰে মিশ্ৰণখিনি লৰাই থাকিম। তাৰপিছত দেখিম আমাৰ মিশ্ৰণখিনি উতলিবলৈ ধৰিছে। যেতিয়াই উতলিবলৈ ধৰিব, আমি তাত আগতে ভাজি ৰখা মাছখিনি দি দিম। মাছখিনি দিয়াৰ পিছত আঞ্জাখিনি পুনৰ ভালদৰে উতলিবলৈ দিম। চাওক বন্ধুসকল, আমাৰ ৰেচিপিটো তৈয়াৰ হৈ গৈছে আৰু দেখিবলৈ খুব সুন্দৰ হৈছে। বন্ধুসকল, মই এইমাত্ৰ খাই আহিছো, সঁচাকৈয়ে খাবলৈ বিৰাট সুন্দৰ হৈছিলে। আপোনালোকেও ঘৰত এবাৰ ট্ৰাই কৰি চাবচোন। যিহেতু আমি মাছৰ আঞ্জা বিলাহী দি বা সৰিয়হ দি বেছিকৈ বনাওঁ, বাদাম দি খুব কম বনোৱা হয়, সেইকাৰণে মই বাদাম দি বনোৱা এই ৰেচিপিটো আপোনালোকৰ বাবে লৈ আহিছিলো। অতি কম সময়ৰ ভিতৰতে ঘৰতে থকা বস্তুৰে আপোনালোকে এই ৰেচিপিটো বনাই চাব পাৰে। বন্ধুসকল, আপোনালোকে ৰেচিপিটো বনাই খাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবচোন। বন্ধুসকল, আজিলৈ মই মোৰ ভিডিঅ' ইমানতে সামৰিছো। অতি সোনকালে এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰলৈ পুনৰ আকৌ আহি আছো। ঠিক আছে বন্ধুসকল, আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব।